নমস্কাৰ স্বাগতম জনাইছো প্ৰাগ নিউজৰ ৰাতিপুৱাৰ অনুষ্ঠান মৰ্নিং লাইভৰ ষ্টুডিঅ'ত মই নন্দিতা আৰু আজি আমাৰ সৈতে এগৰাকী নহয় দুগৰাকীকৈ অতিথি আছে মই চিনাকি কৰি দিব লৈছো আমাৰ লগত আছে নেহা গগৈ নেহা তোমাক স্বাগতম জনাইছো মৰ্নিং লাইভলৈ আৰু আমাৰ লগত আছে দিগন্ত মোহন আপোনাকো স্বাগতম জনাইছো প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠানলৈ হয় নমস্কাৰ কেনেকুৱা লাগিছে তোমালোকে আহিছা প্ৰাগ নিউজৰ ৰাতিপুৱাৰ এই অনুষ্ঠানটোত কেনেকুৱা লাগিছে মোৰ ভাল লাগিছে আৰু প্ৰথমবাৰ এনেকুৱা ধৰণৰ এটা এক্সপিৰিয়েঞ্চ আহিছে আৰু তোমাকো লগ পাই বহুত ভাল লাগিছে গতিকে মোৰ বহুত ধুনীয়া লাগিছে আহি পিনি ভাল লাগিছে হয় ধন্যবাদ থাকিলে আপোনাৰ পৰা জানিব বিচাৰিছো ৰাতিপুৱাটোত আহিছে আপোনাৰ কেনেকুৱা লাগিছে মোৰ খুব ভাল লাগিছে হয় হয় ঠিক আছে গীত এটিৰ পৰা আৰম্ভ কৰোঁ আমি অনুষ্ঠানটো কোনে গাব মই প্ৰথম আপুনি এটি গীত পৰিৱেশন ঠিক আছে আপোনাৰ পৰা এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ
বিচাৰি শান্তি নাহে উভতি মৰমৰ উপহাৰ আছো যদি হয় অংগীকাৰ মানে কি অংগীকাৰ মানে কি অংগীকাৰ মানে কি ধন্যবাদ দাদা ৰাতিপুৱাৰ অনুষ্ঠান সচৰাচৰতে মানুহে এনেধৰণৰ গান দি ষ্টাৰ্ট নকৰে আপুনি স্পেচিয়েল কিবা ৰিজন আছে নেকি আপুনি এইটো গান বাছি লোৱাৰ হয় মই হয়তো আপোনালোকে বহুতে জানে যে মই মোৰ ভালেমানকেইটা এলবাম আছে হয় তাৰ ভিতৰতে 2001 গৈছিলোঁ মই এইটো সপোন প্ৰেম এটা এলবাম আছিলে তাতে মই লিখা সুৰ কৰা গীত এই গীতটো মই গাইছোঁ গীতটো খুব ৰাইজে আদৰি লৈছিলে আৰু বৰ্তমানৰ নতুন প্ৰজন্মৰ গীতটো খুব শুনে সেইটো কাৰণে মই গীতটো বোলো